কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আন এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম। মই আহিছোঁ আজি আপোনালোকক বিশেষ জেগা এটা দেখাবৰ কাৰণে। এয়া মই কলাক্ষেত্ৰত আছোঁ বৰ্তমান। কলাক্ষেত্ৰৰ পৰা আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিম। চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। গোটেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম। চাই থাকক, কি ধুনীয়া পৰিৱেশ। বাকী এইকেইটা দিনটো গুৱাহাটীত পূৰা বৰষুণ চলি আছে। আপোনালোকৰ ফালে কেনেকুৱা ক'বচোন, জনাব। বাকী চাই থাকক, মই আপোনালোকক পৰিৱেশটো গোটেই দেখাবলৈ চেষ্টা কৰিম। পাহাৰত মই এতিয়া বৰ্তমান পাহাৰৰ ওপৰত উঠি আছোঁ। এয়া চাওক, এইফালে আমাৰ লগৰ এটা আহি আছে, জিন্তু ভাই। মই এতিয়া গোটেই পাহাৰৰ দৃশ্যটো দেখাম আপোনালোকক, ভিতৰৰ দৃশ্যটো। এয়া চাওক না, এইফালে আপোনাৰ মন্দিৰ যাব পাৰি, মন্দিৰ এটা আছে ওপৰত। মই সেইটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। বাকী গোটেই পৰিৱেশটো আৰু ধুনীয়া পৰিৱেশ। বাকী এইফালে চাওক না, গোটেই গুৱাহাটীৰ পৰিৱেশটো দেখা পায় ওপৰৰ ফালৰ পৰা। এইফালে গোটেই গুৱাহাটীৰ পৰিৱেশটো দেখা পায়। বাকী এনেকুৱা এইফালে যাব পাৰি। চাই থাকক আপোনালোকে ফুল ভিডিঅ'টো। মই আপোনালোকক পুৰা ওপৰলৈ আনিবলৈ চেষ্টা কৰিম। ইফালে মন্দিৰ এটা আছে, চাই থাকিব আপোনালোকে ফুল ভিডিঅ'। এইফালে এই মন্দিৰটো ইফালে আছে, কলাক্ষেত্ৰৰ মন্দিৰ। একদম ওপৰত আছে, একদম ওপৰত অৱস্থিত। বাকী এইটো গেটটো, এইটো আমাৰ জিন্তু ভাই আহি আছে, সিও কেমেৰা ধৰি। চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। উপস্থিত হ'লেও মন্দিৰৰ ওচৰত। এয়া মন্দিৰটো হয় কলাক্ষেত্ৰৰ একদম ওপৰত অৱস্থিত পাহাৰত মন্দিৰটো। এইফালে তেখেত আছে, পূজা অৰ্চনা চলি আছে বৰ্তমান। বাকী মই গোটেই বাহিৰৰ পৰিৱেশটো দেখাম আপোনালোকক। চাই থাকক ফুল ভিডিঅ', অলপো স্ক্ৰিপ্ট নকৰাকৈ। মই এতিয়া বৰ্তমান এই একদম ওপৰত আছোঁ, পাহাৰৰ ওপৰত। এতিয়া মই আহি আছোঁ বৰ্তমান। এয়া চাওক, মই আহি আছোঁ, কি ধুনীয়া পৰিৱেশ। গছ চছবিলাক একদম ধুনীয়া কৰি এইবিলাক ৰং চং দি থৈ দিছে, কি মজা লাগিছে গছবিলাক। মই আপোনাৰ এই ওপৰেদি উঠি এনেকৈ যাম, ওপৰলৈকে গৈ আছোঁ। চাই থাকক আপোনালোকে ফুল ভিডিঅ'। আৰু এটা এফালে বস্তু আছে, এইটো কিবা কাম চলি আছে, মই সেইটো নেদেখাওঁ বাৰু আপোনালোকক। ইয়াতে মানুহ চানুহ বহা ধৰক ধুনীয়া। চাই থাকক, এয়া চাই থাকক। ইয়াৰে ওপৰত কি ধুনীয়া ধুনীয়া ঘৰ বনাই থৈ দিছে, সৰু সৰু। চাবলৈ কিমান ধুনীয়া লাগিছে, দেখিছেনে? এইবিলাক সৰু সৰু ঘৰ বনাইছে, কি ধুনীয়া। মই এবাৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আহিছোঁ মই, এইবিলাক কি ধুনীয়া ধুনীয়া, ভাল লাগে ঘৰবিলাক চাই। বাঁহৰ ঘৰ চৰ দেখিলে মই বিৰাট ভাল পাওঁ। চাই থাকক, গোটেই পৰিৱেশটো মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। তলৰ পৰা নামি আছোঁ, চাই থাকক আপোনালোকে। ওপৰৰ পৰা তলত নামিলোঁ মই, এতিয়া যাই আছোঁ। মই গোটেই তলৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই থাকক ফুল ভিডিঅ'টো। বাকী এইফালে ট্ৰেইন এখন এনেকৈ চলাই, এনেকৈ তাতেও মই দেখাবলৈ চেষ্টা কৰিম, উঠিবলৈ চেষ্টা কৰিম। যদি পাৰোঁ মই উঠিব চেষ্টা কৰিম তাত। চাই থাকক আপোনালোকে। এতিয়া তাত উঠিম, এইটো টিকেট কাটিলোঁ। টিকেট কাটিলানে? কেইটা কাটিছা? দুটা? অঁ, দুটা কাটিছা ন? এইটো লোৱা তুমি আৰু এইটো মই লওঁ। এয়া চাওক, মই দেখাবলৈ চেষ্টা কৰিম ওপৰত। আমি এতিয়া ওপৰত উঠিম, এইফালে দিলে এনেকৈ উঠিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক শেষলৈকে। টিকেট দিলোঁ এটাত 50 ৰুপিছকৈ, এটা টিকেটত। আমি এতিয়া উঠিবলৈ চেষ্টা কৰিম। এইফালে কোনফালে যাব এনেকৈ বোলে। বহুত চিৰি বগাব লাগে উঠিবৰ কাৰণেও। ইয়াতে আমি আহি পালোঁ। ইয়াৰ পৰা উঠিম এতিয়া আমি। দিনত ষ্টাৰ্ট হ'ব। এইবিলাক চলি আছে না, এইবিলাক চলি আছে, চাই লওক। এইবিলাক ৰানিং হৈ আছে, চাই থাকক ফুল ভিডিঅ'টো। এয়া চাওক, আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল। এয়া যাই আছে বৰ্তমান ৰানিং। কি মজা লাগিছে দেখিছেনে যাবলৈ। এইফালে এইটো মোৰ ৰাস্তা আছে, এইটো আমাৰ জিন্তু ভাই। কেনে লাগছে আহি? মজা লাগিছে ন? গোটেই কলাক্ষেত্ৰৰ ভিতৰৰ গোটেই পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে। এইয়া একদম গছৰ মাজে মাজে গৈ আছোঁ আমি এতিয়া। আহিব আপোনালোকক, কেতিয়াবা উঠি ভাল লাগিব। এয়া গোটেই গছ গছনিৰ মাজে মাজে গৈ আছোঁ, চাই থাকক। ৰোৱা নাই, ৰানিঙতে আছে বৰ্তমান। বাকী কওক আপোনালোকৰ ফালে কেনেকুৱা? বৰষুণ চলি আছেনে? গুৱাহাটীত বৰ্তমান খুব বৰষুণ চলি আছে। এতিয়া দিয়া নাই যিহেতু বৰষুণটো। এইটো আমাৰ জিন্তু ভাই আহিও ব্লগ বনাই আছে, ময়ো ব্লগ বনাই আছোঁ। চাওক না, বাহিৰৰ পৰিৱেশটো চাব বিৰাট ধুনীয়া। এক ৰাউণ্ড জাম্পিং বহুত আছে, টাৰ্ণিং বহুত, জাম্পিং বহুত আছে কিন্তু চাওক। বাহিৰৰ পৰিৱেশ মজা।
এই মানে বাহিৰৰ পৰিৱেশটো দেখা পায় কলাক্ষেত্ৰৰ, সেইটো ওপৰত আছে একদম ধুনীয়া কৰি। এইফালে একৰাউণ্ড আৰু গোটেই একৰাউণ্ড মাৰিব পাৰিব আপোনালোকে এই গছৰ মাজে মাজে। আহি বৰ ধুনীয়া লাগে, উঠি ভাল লাগে, বঢ়িয়া ফিল এটা আহি আছে, মানে ট্ৰেইনত উঠা ফিল এটা আহি আছে আৰু ধুনীয়া। এয়া এই কঁঠাল চাওক গাইছ, কঁঠাল এই গ'ল কঁঠাল গ'ল, পুৰা কঁঠাল পকিব হৈছে। এতিয়া এই তলৰ পৰিৱেশটো চাওক। আৰু এইটো ভালে থাকিলে মই সেইটো দেখাবলৈ চেষ্টা কৰিলোঁ হয়, কিন্তু সেইটো কিবা বেয়া হৈ আছে, সেইটো কাৰণে মই সেইটো দেখিব নহ'ল। মই এইটো দেখি দেখাইছোঁ আপোনালোকক। সেইটো মেইন এণ্ট্ৰিটো হয়, সেইফালৰ পৰা আপোনালোকে আহিব লাগিব, মেইন এণ্ট্ৰি এইফালৰ পৰা কৰিব লাগিব। আৰু আপোনাৰ বাহিৰৰ পৰিৱেশটো এনেকুৱা চিৰি থাকে আৰু চিৰিতে বস্তুটো চলি থাকে। এই ধুনীয়া আৰু চাবলৈ ভাল। বাকী আৰু এনেকুৱা আৰু বাকী লাহে লাহে গাড়ীখন শ্ল' হৈ আহি আছে, আমি যাই আছোঁ এতিয়া একদম মাজে মাজে। জিন্তু ভাই কেনে লাগিছে? ভাল লাগিছে ন? এই বা অলপ লৰে ন মাজে মাজে। এইটো আপোনাৰ মেইন ৰাস্তাটো দেখিব ভয় লাগে অলপ। এইপিনে এইফালে এটা ৰাস্তা আছে, এই চিন্তাজন ৰাস্তাটো এইফালে আছে, এইফালে গোটেই ছজনাৰ ঘৰ, ছজনাৰ ঘৰ। বাকী আমি আহি পালোঁ আৰু আমাৰ গাড়ী ৰখিব এতিয়া। এক মাহ সম্পূৰ্ণ হৈ গ'ল। বাকী চাই থাকক আপোনালোকে ভিডিঅ'টো অলপ স্ক্ৰেপ নকৰাকৈ। কি ভাই আমাৰ গাড়ী পালা আহি এয়া আমাৰ গাড়ী ৰখিব এতিয়া। ৰখিলে আমাৰ এক মাহ সম্পূৰ্ণ হৈ গ'ল এতিয়া। ব'লা আকৌ তলৰ গোটেই পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিম। কেনে লাগিল? ভাল লাগিছে ন? অঁ বঢ়িয়া, ঠিক আছে। হৈ গ'ল, এক ৰাউণ্ড হৈ গ'ল এতিয়া। এক ৰাউণ্ডত মানে এতিয়া সমাপ্ত দিলোঁ। আকৌ যদি উঠিব লগা হয় আকৌ টিকেট কাটিব লাগিব, সেইটোৱে আৰু। বাকী চাই থাকক, মই আপোনালোকক গোটেই বাহিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰি আছোঁ। ব'লক চাওক না গাইছ, কি ধুনীয়া দেখিবলৈ, ধুনীয়া একদম। দেখিছেনে ফুলখিনি? সমান কৰি কাটিছে, একদম ধুনীয়া কৰি কাটিছে। এইটো কাটিঙৰ লগতে মেইন কথা, কাটিব জানিব লাগিব। এইটো কলম দিয়া বুলি কয়, এই কলমটো দিব জানিলে ফুলটো ধুনীয়া হৈ আহে। দেখাই আছোঁ মই এতিয়া। নাও পানীত থাকিব লাগে, দেখিছেনে? ক'ত আছে এইখন? এই নাওখন এতিয়া পানীত থাকিব লাগে। এই মানে এই টাইলছৰ ওপৰত উঠি আছে, চাওক। কিবা কামৰ কাৰণে তেওঁলোকে ইউজ কৰিব। জিন্তু ভাই কি খবৰ? এইয়া ফটো চটো মাৰি আছা নেকি? দে মাৰি থাক। এইটো এতিয়া ৰানিং হোৱা নাই, সন্ধিয়া হোৱাৰ লগে লগে ৰানিং হ'ব এইটো। পূৰা একদম লাইট জ্বলিব, পানী পৰিব, ধুনীয়া লাগিব, পৰিৱেশটো ভাল লাগে একদম। আঁতৰৰ পৰাই ধুনীয়া লাগে। এই ইয়াতে লাইট জ্বলিব, এই তলত লাইট জ্বলিব, আৰু পানীটো ওপৰৰ পৰা পুৰা একদম মাৰি থাকে, গোটেই চাৰিও চাইড গোটেই পানী ধুনীয়া লাগে। ধুনীয়া পুখুৰীৰ নিচিনা খান্দি থৈছে, ইয়াতে মাছ চাছ দিব চাগে, বনাই আছে আৰু বনোৱা কমপ্লিট হোৱা নাই এতিয়ালৈকে। ধুনীয়া কৰি বনাব, ইয়াতে মাছ চাছ দিব, ধুনীয়া লাগিব। আগতে আছিলে তাত আছিলে মাছ, এতিয়াও আছে চাগে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। এইটো এটা, আৰু সিফালেও বনাই আছে। গোটেই পৰিৱেশটো দেখাম। এতিয়া সন্ধিয়া হোৱাৰ লগে লগে মানে মানুহবিলাক পূৰা আহে। এইটো মেইন গেট, এইফালে আছে এণ্ট্ৰি পইণ্টটো। এইফালৰ পৰা পূৰা মানুহ আহি আছে বৰ্তমান। আপোনাৰ লাইট চাইট জ্বলিলে ধুনীয়া লাগে এই পৰিৱেশটো, গোটেই সেউজীয়া পৰিৱেশ, মনোমোহা পৰিৱেশ। এইটো ওপৰত ঘৰ এটা আছে, তাতে বহুত পুৰণা কিছুমান সামগ্ৰী আছে, তাতে মই দেখাবলৈ চেষ্টা কৰিম সেইটো। ঠিক আছে, চাই থাকক ফুল ভিডিঅ'টো, অলপ স্ক্ৰেপ নকৰাকৈ চাই থাকক। বনোৱা আছে, এয়া মহৰ যুদ্ধ দেখিছেনে? এই মানুহজনে এছাৰি এটা লৈ কিনে মহক পূৰা যুদ্ধত লগাই আছে। এই কি যুদ্ধ কৰি আছে দেখিছেনে? চাওক না কি যুদ্ধ, পূৰা যুদ্ধ চলি আছে। মানে মেইন গেট পোৱাৰ পিছত এই গেটটো আছে, ৰংঘৰৰ আৰ্হিত বনোৱা আছে গোটেই গেটটো। মই গোটেই ভিতৰলৈকে আপোনালোকক নিবলৈ চেষ্টা কৰিম। এয়া চাওক কিমান ধুনীয়া। এই ওপৰেদি এনেকৈ যাব পাৰি, আকৌ এনেকৈ ওলাব পাৰি, সেইফালেদি ওলাব পাৰি, এফালৰ পৰা উঠি আকৌ ইফালে আহিব পাৰি, এফালৰ পৰা গৈ আকৌ সেনেকৈ ওলাব পাৰি। মই চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো মই দেখাই আছোঁ। এই ওপৰৰ পৰা গোটেই পৰিৱেশটো চাবৰ কাৰণে বিৰাট ধুনীয়া হয়, ওপৰৰ পৰাহে ভাল লাগে। এইফালেদি যাব লাগিব মই, চাই থাকক। জিন্তু ভাই ওপৰত উঠোৱা, ভাল লাগিব ওপৰত। ওপৰত বন্ধ আছে, কিছুমান কিবা কাম চলি আছে চাগে। এই চাওক ৰছী লগাই থৈছে, বন্ধ, এণ্ট্ৰি বন্ধ আছে, কিবা কাম কৰি আছে ওপৰত। সেইটো কাৰণে মই দেখাবলৈ মানে বিৰত আছোঁ। আহিব আপোনালোকক, এবাৰ চাই যাব কেনেকুৱা পৰিৱেশ। আৰু তোৰ চেনেলটোৰ নাম কৈ দে। মোৰ চেনেলটোৰ নাম জেটু আছাম। চাব, কৰি দিব। ভিডিঅ' চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। বলক, এইটো ৰংঘৰৰ আৰ্হিত বনোৱা আছে, ধুনীয়া ডাঙৰ হয়। ওপৰত গ'লে ধুনীয়াকৈ মই দেখাব পাৰিলোঁ হয় আপোনালোকক, কিন্তু দেখাব নোৱাৰিম, কিবা কাম চলি আছে চাগে। মই সেইটো কাৰণে বন্ধ কৰি থোৱা আছে। মই বাকী এই বাহিৰৰ এইফালে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। বহুত দিন আগতে আহিছিলোঁ, আহোঁতে মানে ইয়াতে বহুত মাছ দেখা পাইছিলোঁ। আজিকালি কিন্তু মাছ নাই। আপোনাৰ পানীটো একদম কমি আছে। আৰু মাজতে এইবিলাক কিহৰ মটৰ লগাইছে জানো, ইমানবিলাক মটৰ লগাইছে, কিহৰ কাৰণে লগাইছে বাৰু গাইছে, আপোনালোকে গম পায়নে? কিন্তু চাওক না কিমান মটৰ, চাৰিওফালে মটৰে মটৰ। মই ধৰিব পৰা নাই কিহৰ কাৰণে ইমান মটৰ লগাইছে বা। কিন্তু মাছ নাই, এটাও মাছ নাই। পানী আছে কিন্তু মাছ নাই। ইয়াতে বনাই আছে, সেইটো কাৰণে মাছ দিয়া নাই চাগে।
পাছে পৰে দিব আপোনালোকে নেক্সট আহিলে দেখা পাব আৰু ইয়াতে মাছ চাছ থাকিব। মই এতিয়া বাহিৰত ওলাব আহিলোঁ মেইন গেটত, এইফালে আছে মেইন গেটটো। মই এতিয়া এই ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিম। ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। মই এতিয়া এই মেইন গেটৰ এই ভিতৰৰ পৰা ওলাম এতিয়া। বাকী ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজি ৰাখিছোঁ ইমানতে সমাপ্ত মই এই ভিডিঅ'টো। পাছলৈ আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। বাই বাই।